এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9 আৰু 10 ৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কি লেসন আহিব ইয়াৰ বিষয়ে আলোচনা কৰিম। সো এইটো হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অৰ্থাৎ ASSEB পৰা আহিছে। এইটো হৈছে একাডেমিক ক্যালেন্ডাৰ 2026 ৰ পৰা 27 বৰ্ষ। গতিকে তোমালোকে যেহেতু ক্লাছ 9 10 বুজিছা, গতিকে বছৰৰ প্ৰথমৰ পৰা জানিব লাগিব কি লেসন ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব আৰু তোমালোকে প্ৰথমৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব যেন কি লেসন কৰিব লাগিব ফাৰ্ষ্টৰ পৰা। গতিকে চোৱা ইয়াত ফাৰ্ষ্ট তোমালোকক মই দেখুৱাই দিছো। ইয়াত তোমালোকে ক্লাছ 10 ৰ কাৰণে মই ফাৰ্ষ্টত দেখুৱাম, তাৰ পিছত ক্লাছ 9 ৰ কাৰণে দেখুৱাম। ক্লাছ 10 ৰ কাৰণে কি লেসন আহিব মই কিতাপৰ পৰা তোমালোকক দেখুৱাইছো, তোমালোকে চাই ল'বা। এইটো হৈছে তোমালোকৰ ক্লাছ 10 ৰ মেথছৰ গণিত। এতিয়া আমি আলোচনা কৰিম ফাৰ্ষ্ট ইউনিট টেষ্টত কি লেসন আহিব। তোমালোকে যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লৈ ল'বা, কাৰণ তোমালোকক মই ক্লাছ 9 আৰু 10 ৰ এক্সাৰসাইজ ওয়াইজ মেথছবোৰ কৰাই যাম। প্ৰতিটো কোৱেশ্চন তোমালোকে পাই যাবা, সলিউশন সহ পাই যাবা। এতিয়া চোৱা তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত কি আহিব তোমালোকে চাই লোৱা। ফাৰ্ষ্ট ইউনিট টেষ্টত পুনৰালোচনা আহিব, যেহেতু পুনৰালোচনা পাৰ্টটো আগতকৈ অলপ সৰু কৰিছে। আৰু তাৰ পিছত 1 নম্বৰ লেসন আহিব বাস্তৱ সংখ্যা ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব, অৰ্থাৎ ফাৰ্ষ্ট ইউনিট টেষ্টত পুনৰালোচনা আহিব, বাস্তৱ সংখ্যা আহিব দুটা। তাৰ পিছত 2 নম্বৰ লেসন বহুপদ আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত। তাৰ পিছত তোমালোকৰ ইয়াত আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত আৰু এটা লেসন ত্ৰিভুজ। ত্ৰিভুজ আহিব, মনত ৰাখিবা ত্ৰিভুজ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব, এক্সাৰসাইজ 6.2 লৈকে আহিব। গতিকে তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত কেইটা লেসন আহিব, পুনৰালোচনা এটা, বাস্তৱ সংখ্যা এটা, বহুপদ এটা আৰু ত্ৰিভুজ। কেইটা হ'ল 4টা, এই 4টা তোমালোকৰ আহিব। এতিয়া আমি আলোচনা কৰিম ক্লাছ 9ত ফাৰ্ষ্ট ইউনিট টেষ্টত কি লেসন আহিব মেথছৰ। মই তোমালোকক দেখুৱাই আছো, চোৱা ইয়াত তোমালোকে ফাৰ্ষ্টত চাব লাগিব। ইয়াত চোৱা মই তোমালোকক দেখুৱাই আছো ক্লাছ 9 ৰ কাৰণে ৰিভিজন চেপ্টাৰ 2 চাব লাগিব, তাৰ পিছত লেসন 1 চাব লাগিব, ৰিভিজন চেপ্টাৰ চাব লাগিব, নাম্বাৰ সিস্টেম অৰ্থাৎ লেসন 1 চাব লাগিব। তাৰ পিছত তোমালোকে চাব লাগিব লেসন 2 পলিনোমিয়েল চাব লাগিব। ইয়াত চোৱা তোমালোকে ক্লাছ 9 আৰু 10 ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব কেতিয়াৰ পৰা। ইয়াত চোৱা কৈ দিছে যেন 22 জুনৰ পৰা 27 জুনলৈকে ক্লাছ 9 10 ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব। তাৰ পিছত গৰম বন্ধ হ'ব। গতিকে ক্লাছ 9ত কি লেসন আহিব মই আগক তোমালোকক কৈ দিছো, কি লেসন তোমালোকে চাব লাগিব। ফাৰ্ষ্টত তোমালোকে চাব লাগিব ৰিভিজন, ক্লাছ 9 ৰ কাৰণে ৰিভিজন চাবা আৰু নাম্বাৰ সিস্টেম ৰিভিজন আৰু লেসন 1 চাবা দুটা। তাৰ পিছত তোমালোকক চাব লাগিব লেসন 2 চাব লাগিব। জুন মাহত তোমালোকৰ পৰীক্ষা হ'ব 27 তাৰিখৰ পৰা 22 তাৰিখৰ পৰা 27 তাৰিখলৈকে জুন মাহত পৰীক্ষা হ'ব তোমালোকৰ। তোমালোকে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। মই ক্লাছ 9 10 ৰ মেথছৰ গোটেইকেইটা লেসন সমাধান কৰি তোমালোকক ফ্ৰীতে ক্লাছ দিম, তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা।